হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মই পুনৰবাৰ এটা ডায়েটত খাব পৰা ৰেচিপি লৈ আনিছোঁ। ৰেচিপি মানে মই যি ধৰণে বনাইছোঁ মই দেখাই যাম আপোনালোকক। এয়া হৈছে বেচন। ইয়াত মই কেইটামান আজৱাইন দি থৈছোঁ ইয়াত, আৰু ইয়াত মই মিক্স কৰিম এয়া মছলা হিচাপত। নিমখ আছে, হালধি আছে, আৰু লগত ব্লেক পেপাৰ দি থৈছোঁ মই ইয়াত। জালুকৰ গুড়া এইখিনি মই ইয়াত দি মিক্স কৰিম। এইখিনি মই মিক্স কৰিছোঁ। আৰু লগত দিম মই এয়া পিঁয়াজ মই ইয়াৰ অকণমান দিম, অকণমান মই চালাড হিচাপে ৰাখিম। যিহেতু চাটুগুৰিৰ লগত চাটনি টাইপৰ এটা চালাড বনাম, আৰু অকণমান দি দিছোঁ পিঁয়াজ। ৰুইটো এটা এনেকৈ ইয়াত মই এতিয়া দিম পানী অকণকৈ দি যাম মই। এখন মই কেৰাহী লৈ লৈছোঁ, ইয়াত টাৱা। ইয়াত মই অকণমান জানকৈ তেল দিম। এয়া দেখিছে, এনেকৈ কেৰাহীখনত পূৰা সম্পূৰ্ণ হেৰি হ'ব পৰাকৈ বাকী ঢকাখন মই ইয়াত ৰাখি দিম। আৰু ওপৰত যিখিনি তেল ৰৈ গৈছিলে সেইখিনি মই ৰাখি দিলোঁ। এতিয়া ইয়াত দিম মই এই বাটাটো, যিটো মই পেষ্ট বনাই থৈছিলোঁ আপোনাৰ বেচনৰ, এইটো মই ইয়াত দি দিছোঁ। আৰু মই এনেকৈ ফেলাই দিম। আপোনালোকে নিজৰ আন্দাজ মতে এইটো কিমান হেৰিয়াত খাই সেইটো লৈ ল'ব পাৰিব। মই জাষ্ট এখন খাম, কাৰণ মই মামাৰ ঘৰত যাবলৈ আছে, মামাৰ সকাম আছে, মামাৰ ঢুকুৱা আজি 10 দিন হৈ গ'ল, তাত যাম মই। কিন্তু খোৱা বোৱাটো নহয়, কাৰণ কেলৈ দেউতাৰ এবছৰ নোহোৱালৈকেতো খাব নোৱাৰোঁ ক'তো একো। এইটো হোৱালৈকে মই এই ৰুটিখন হোৱালৈকে মই এই দুটা নেমু টেঙা লৈছোঁ। এই নেমু টেঙা দুটা মই জুচ বনাম। এইটো ঘৰৰ নেমু টেঙা হয়, মই এতিয়া বাৰীৰ পৰা গৈ ছিঙি আনিছোঁগৈ। ইয়াৰ মই জুচ বনাম। মই নেমু টেঙাৰ জুচ বনাইছোঁ। আপোনালোকে কেনেকৈ নেমু টেঙা চেপে মোক ক'বচোন দেই। মই নেমু টেঙা এনেকৈ চেপোঁ, এইপিনে এটা ফুটা উলিয়াওঁ, এইটো চাইডে এটা ফুটা উলিয়াই এই চাকুখনেদি মই এনেকৈ ঘূৰাই থাকোঁ, এনেকৈ। তাৰপৰা এনেকৈ লৈ পিনি চেপি দিওঁ। ঘৰৰ নেমু, ইলাচি নেমু গোন্ধই বেলেগ। ইলাচি নেমু বুলি কয় নেমুটো হেনো। এয়া আজি ডায়েটত খাব লোৱা মোৰ ৰেচিপিটোৱে হৈছে এয়া বেচনেৰে তৈয়াৰ কৰা এখন ৰুটি। এয়া হৈছে মাংস মই কালিয়ে বনাই থৈছিলোঁ। মই বইল বুলিয়ে ক'ব পাৰি। এয়া মাংস প্ৰায়ভাগ বইল মাংস, কাৰণ মই মাৰ কাৰণেও মই তেল বেছি ব্যৱহাৰ নকৰোঁ, মই বইলেই দিওঁ। এয়া হৈছে বুট, মানে চাটুৱা
পিঁয়াজ, নিমখ আৰু টেঙা দিয়া এটা চাটনি। আপোনালোকে চাটনি বুলিও ক'ব পাৰে, পিটিকা বুলিও ক'ব পাৰে। এয়াই আজি মোৰ থালি দুপৰীয়া সাজৰ। লগত হৈছে এয়া মোৰ নেমু টেঙাৰ জুচ। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তেন্তে আজিলৈ আহোঁ, বাই বাই।